Hey dosto, welcome to my channel Devasis Blog. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিলোঁ নাগশংকৰ মন্দিৰলৈ বুলি। আহি পালোহি আমি নাগশংকৰ মন্দিৰ। নাগশংকৰ মন্দিৰ হৈছে অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এক ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱ তীৰ্থস্থানসমূহৰ ভিতৰত এই নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি নীতিৰে এই মন্দিৰত পূজা অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰেই এই অঞ্চলটোৰ নামো নাগশংকৰ হৈ পৰিছে। শোণিতপুৰ জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা এই নাগশংকৰ মন্দিৰলৈ দূৰত্ব মাত্ৰ 58 কিলোমিটাৰ। 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে 1 কিলোমিটাৰ ভিতৰলৈ সোমাই গৈ এই নাগশংকৰ মন্দিৰৰ অৱস্থান। যাতায়াতৰ সুব্যৱস্থা থকা হেতুকে এই মন্দিৰত বছৰৰ 12টা মাহতেই ভক্তৰ ভিৰ পৰিলক্ষিত হয়। মন্দিৰ চৌহদত অৱস্থিত এটা প্ৰকাণ্ড জলাশয়ত থকা শতায়ু গৰকা কাছকেইটাও মন্দিৰটোৰ পৰ্যটন ব্যৱস্থাত এক অৰিহণা যোগাইছে। শিৱৰ সহচৰ বুলি গণ্য কৰা এই কাছকেইটাক প্ৰতিদিনে মন্দিৰৰ প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। বছৰৰ বিভিন্ন সময়ত অহা বিভিন্ন দৰ্শনাৰ্থীসকলেও এই কাছবোৰক প্ৰসাদ বিতৰণ কৰা পৰিলক্ষিত হয়। প্ৰতি বছৰে শিৱৰাত্ৰি আৰু বহাগৰ গোঁসাই বিহুত এই মন্দিৰত ডাঙৰকৈ মেলা অনুষ্ঠিত হয়। মন্দিৰটোৰ উৎপত্তিৰ কিংবদন্তি অনুসৰি ভগৱান বিষ্ণুৱে খণ্ডিত কৰা দেৱী সতীৰ নাভি অংশ এই মন্দিৰত পৰিছিল। এই নাভি অংশ পৰা অংশতে শিৱলিংগ স্থাপন কৰি পৰৱৰ্তী সময়ত মন্দিৰ স্থাপন কৰা হয়। অন্য এক কিংবদন্তি অনুসৰি শোণিতপুৰত ৰাজত্ব কৰা বাণৰজাই বিশ্বনাথত দ্বিতীয় কাশী স্থাপন কৰিবলৈ বিচাৰিছিল আৰু সেই হেতুকে 1000 শিৱলিংগ স্থাপন কৰিছিল। পিছে মহাদেৱে দ্বিতীয় কাশী পৰিদৰ্শন কৰিবলৈ আহি এটা শিৱলিংগ কম দেখা পায় আৰু এই স্থানতে শুই পৰোঁতে মহাদেৱৰ নাভিয়ে স্পৰ্শ কৰে। পিছলৈ স্থানতে শিৱলিংগ স্থাপন কৰি পূজা অৰ্চনা কৰা হৈছে। খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ আগভাগত চিতাৰী বংশৰ ৰজা প্ৰতাপ সিংহই এই মন্দিৰৰ পুনৰুদ্ধাৰ কৰে। সেই শতিকাৰ শেষভাগত নাগশংকৰ বা নগাক্ষ ৰজাই এই মন্দিৰত নিয়মিত পূজা অৰ্চনা কৰিছিল বুলি জনা যায়। ৰজা নগাক্ষ এই মন্দিৰৰ প্ৰধান পৃষ্ঠপোষক আছিল। এইজন ৰজাৰ পিছত পুনৰ বহু বছৰলৈ এই মন্দিৰৰ পূজা সেৱা বন্ধ হৈ যায়। ইয়াৰ পিছত আহোম স্বৰ্গদেউ ছোচেনফাই 1480 খ্ৰীষ্টাব্দত এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰোৱাই আৰু মন্দিৰৰ নামত দেৱোত্তৰ মাটি 833 বিঘা দান কৰে। এই মন্দিৰৰ ভিতৰৰ গহ্বৰৰ পানীত শিৱলিংগ স্থাপন কৰা আছে। তদুপৰি বিষ্ণু মূৰ্তি, যোনিকুণ্ড আৰু শালগ্ৰামৰ মূৰ্তিও স্থাপন কৰা আছে। নাগশংকৰ মন্দিৰত পূজা অৰ্চনা কৰিলে অভিষ্ট সিদ্ধি হয় বুলিও জনমানসত দৃঢ় বিশ্বাস আছে। এই দোস্তো আজিলৈ ইমানেই আছিল। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ দোস্তো। বাই বাই। হৰ হৰ মহাদেৱ।